ফুকন অফিচিয়েল চেনেলটো খুব ভাল লাগছে, ইয়াত শিকাইছে আৰু খুব ভাল লাগব আগবাঢ়ি যাতে গৈ থাকে আৰু ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট দিব নাপাহৰিব আৰু বিভিন্ন ধৰণৰ এণ্টাৰটেইনিং তেওঁ আগবঢ়াব থাকিব। আপোনালোকে অতি সোনকালে মৰমেৰে বিতুপন অফিচিয়েলত যাতে আগবাঢ়ি লৈ তাৰ কামনা কৰিছোঁ। লিখে ৰাতিৰ আকাশত সোণ তুমি আছানে মোৰে কপালত, সপোনৰে পজাটো সযতনে ৰাখিছোঁ, ভাঙি যাব গ'লে এৰি এই বন্ধু বান্ধৱীসকল, মই এতিয়া যাব লৈছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিংকু প্ৰিয়ম। ৰিংকু প্ৰিয়মটো আপোনালোকে চিনি পায়, আমেৰিকা জাপানত যে গাইছিল নিৰলা, বহুত গান আছে। তেখেতে বিহুৰ প্ৰস্তুতি কেনেকুৱা চলাই আছে আৰু তেখেতৰ ঘৰ ক'ত আৰু তেখেতে কি কৰে আৰু গান গোৱাৰ বাহিৰে কি কৰে, সকলো এই ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাম আপোনালোকক। দিনটো কেনেকুৱা লাগিছে, আমি ৰিংকু প্ৰিয়মৰ ঘৰত যাম, কেনেকুৱা লাগিছে, ভাল লাগিছে নে? আমি যাম এতিয়া, আপোনালোকে আহক মোৰ লগে লগে আহিব নালাগে, ঘৰত বহি কিনে ভিডিঅ'টো চালে ভাল। আৰু যদি ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু ঘণ্টা বটলটো দবাবলৈ নাপাহৰিব। মোৰ ডেইলি ভিডিঅ' আপোনালোকে পাই থাকিব। ব'লক পিছে মই গাড়ীখন লওঁ, এতিয়া মই গাড়ীখন লৈ কিনে এতিয়া ৰিংকু প্ৰিয়মৰ ঘৰত যাম আৰু ৰিংকু প্ৰিয়মে কি কৰি আছে মই আপোনালোকক অন কেমেৰাত দেখুৱাম। এতিয়া মই যাবলৈ ওলাইছোঁ, মই গাড়ীখন লওঁ, বহুত ভাল লাগি আছে, বহুত জোচ উঠি আছে। আজি ৰিংকু প্ৰিয়মৰ কাষত যাম, কিমান জনপ্ৰিয় কণ্ঠশিল্পী ৰিংকু প্ৰিয়া, মই আপোনালোক চবখিনি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আহক আপোনালোকে আহক। এতিয়া আমি যাবলৈ ওলাইছোঁ ৰিংকু প্ৰিয়মৰ ঘৰত, বহুত জোচ উঠি আছে। কি ৰিংকু প্ৰিয়মক লগাল পাম আৰু মই এটা জব কৰে, জবটো মই নকৰোঁ বাৰু, ৰিংকুদাৰ মুখেৰে। এয়া আমি আহি পাইছোঁ ৰিংকুদাৰ ঘৰত। ৰিংকুদাৰ ঘৰৰ আগত সন্মুখত আছে এইটো এটা দুৰ্গা মন্দিৰ। দুৰ্গা মন্দিৰটো চাওক আৰু বহুত মানুহ হয়। তাৰে অপজিট চাইডত আছে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিংকু প্ৰিয়মৰ ঘৰটো, আপোনালোকে ঘৰটো চাই লওঁ। আৰু ৰিংকুদাৰ এখন ঘৰতে দোকান এখন আছে, এইটো দোকান আমি ভিতৰলৈ সোমাই যাওঁ বাৰু। ৰিংকুদাৰ দোকানতে আছে বাৰু, দেখুৱাম আপোনালোকক। এতিয়া মই ৰিংকুদাৰ ঘৰৰ ভিতৰলৈ মাতিছে, মানে ৰুমটোলৈ মাতিছে। মই এতিয়া ৰুমটোৰ ভিতৰলৈ সোমাই যাই আছোঁ বাৰু। ভিতৰলৈ সোমাই আহিছোঁ, এইবোৰক সন্মান। তেখেত দেউতা ৰিংকুদাৰ লগত দুই এষাৰ কথা পাতিম বাৰু। ৰিংকুদা, বিহুৰ প্ৰস্তুতি কেনেকুৱা চলি আছে? বিহুৰ প্ৰস্তুতি ভালে, মই মোটামুটি কেইদিন পিছত ৰিহাৰ্চেল হ'ব আৰু মই প্ৰগ্ৰেম কৰিব যাওঁ বিভিন্ন ঠাইৰ মঞ্চত। আপোনাৰ পৰিচয়টো অলপমান দিলে। মোৰ নাম ৰিংকু প্ৰিয়ম আৰু মোৰ ঘৰ চাংচাৰী কাতিকাষৰীয়া বোকাত মোৰ ঘৰ, আৰু মোৰ মা আৰু মোৰ এবছৰ হ'ল বিয়া পাতিব, আৰু মোৰ ৱাইফ নিচা। মই কৈছোঁ আপোনালোকৰ আগতে, তেখেতে বিয়া হৈছে, এবছৰ হ'ল আৰু তেখেতে এটা জব কৰে। জবটো বাৰু মই নকওঁ, দুজন একেলগে পালে মই আপোনালোকক সুধিম। ৰিংকুদাই এতিয়া কিহৰ মাজত ব্যস্ততা বৰ্তমান? এতিয়া গাঁৱত আৰু প্লাছ বিজনেছ আছে মোৰ ঘৰতে। মই যিহেতু চকতে ঘৰ, মানে দোকান এখন আছে, আৰু দোকানখন বহু বছৰ পুৰণি, 50 বছৰ হ'ল এতিয়া। 50 বছৰ হ'ল, সোণালী জয়ন্তী মোটামুটি। আৰু ৰিংকুদাই কি খাই ভাল পায়? মই খাই ভাল পাওঁ, মই ভাত পানী খাই ভাল পাওঁ, কিন্তু বিশেষকৈ মই গাঁৱলীয়া খাদ্য খুব খাই ভাল পাওঁ। গাঁৱলীয়া যোনটো মানে আমাৰ ভাতৰ হেৰিটো আছে। ৰিংকুদাৰ প্ৰথম কোনটো গীত আছিল? প্ৰথম গীতটো মই আমেৰিকা জাপান। মই আমেৰিকা জাপান মই দুই আশীৰ আপোনালোকক শুনাইছোঁ, তথাপিও মই ৰিংকুদাৰ মুখেৰেও মই দুই আশীৰ শুনাবলৈ চেষ্টা কৰিম। ৰিংকুদাই এতিয়া গানক লৈ কি কৰিব খোজে? গানক লৈ কি কৰিব খোজো মানে আগ বিচাৰোঁ, আৰু
কালচাৰেল দিশটো হওক দিশত বহুত বিভিন্ন ধৰণৰ কাম কৰিব বিচাৰোঁ ন কাম কৰিব বিচাৰোঁ আৰু যাতে এই গানৰ জৰিয়তে আগবাঢ়ি আছোঁ লগতে আপোনালোকৰ আশীৰ্বাদত আৰু আগবাঢ়ি গৈ থাকোঁ। ৰিংকুদা এই বছৰত কিবা গান এটা ওলাইছে বুলি কৈছোঁ অসমৰ আয়োজক যিটো মই আপুনি গানটোৰ কথা কৈ দিয়ে। মোৰ নতুন এটা গীত ওলাইছোঁ পাগলা দিয়া নৈ বুলি। সেই গীতটি তেওঁলোকে খুব জনপ্ৰিয় হৈছে, মানুহে ভাল পাইছে আৰু গীত আহিব কিন্তু বহাগৰ পিছত আহিব, কিন্তু বহাগৰ আগত আৰু এটা গীত আহিব বিহু আগৰ বিহু অলপ মানে মিক্সিং এটা বিহু আহিব। গানটো আপোনালোকে মুক্তি দিয়াৰ লগে লগে মই বাৰু দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ, টাইম মিলে যদি। বিহুটো আহি আছে, প্ৰগ্ৰেম বুকিং হৈ আছে, কেইখনমান হৈছে এতিয়ালৈকে মানে সেইটো ক'ব নোৱাৰি, কাৰণ মোটামুটি কথা চলি আছে আৰু প্লাছ এগ্ৰিমেণ্ট মোটামুটি হৈ আছে। মোৰ মেনেজাৰে গম পাব, তেওঁ পিছত লিষ্টখন দিব ৰাইজৰ আগত। আৰু মই নম্বৰটো দি দিম বাৰু, আপোনালোকে যদি বিচাৰে ৰিংকুদাক আপোনালোকে তেতিয়া যোগাযোগ কৰিব পাৰিব। আৰু ৰিংকুদা পিছলৈ চিনেমা বনোৱাৰ ইচ্ছা আছে, অথবা চিৰিয়েল কৰিবৰ ইচ্ছা আছে। ৰিংকুদাই কিন্তু ভাল ডেন্স কৰে, মানে কি মই শিকিছিলোঁ ৰিংকুদাৰ তাৰ আজিৰ পৰা 5 বছৰমান আগতে শিকিছিলোঁ, এইটো ৰুমতে শিকিছোঁ, মোৰ মনত আছে। ভাল ডেন্সাৰো হয়, প্লাছ অভিনয়ো কৰে, তাৰে পিছত কণ্ঠশিল্পীটো হয়ে, সেইটো আপোনালোকে চবেই চিনি পায় শদিয়াৰ পৰা ধুবুৰীলৈ। তাৰে পিছত বহুত কিবা কানি কৰে ৰিংকুদাই। এনেই নিজৰ ইচ্ছা, মনৰ ইচ্ছা। ডেন্স কৰি ভাল পাইছিলোঁ, এক্টিং কৰি ভাল পাইছিলোঁ, গীত গাই ভাল, কিন্তু গীতটো মোৰ প্ৰফেচনেল। বাকী এক্টিং এনেই কৰোঁ আৰু প্লাছ নিজৰ মনৰ সন্তুষ্টিৰ কাৰণে। আমেৰিকা যাত্ৰা বিলাহী অলপ গুণগুণাই দিছোঁ। জোন তৰা জিলিকে ৰাতিৰ আকাশত, সোণ তুমি আছানে মোৰে কপালত, সপোনৰে পজাটো সযতনে ৰাখিছোঁ, ভাঙি যাব গলে এৰি থৈ। মোৰে মৰমী মন চাতন, ৰাতি ৰাতি দুচকুৰ ভাঙিছা শয়ন, কিয় বাৰু হ'ল মই তোমাতে মগন, আমেৰিকা জাপানত ঘূৰি ফুৰো সপোনত, মোৰে দেহি কাষতে লৈ লৈ। থেংক ইউ, ভাল লাগিল ৰিংকুদা। এতিয়া মই তাৰমানে কামৰূপীয়া ভাষাত মই ভিডিঅ'টো বনাওঁ, আপুনি যে কামৰূপীয়া ভাষাত, আপুনিতো জানে আমাৰ এতিয়া কামৰূপতে ঘৰ, কামৰূপীয়া ভাষাত মোৰ চেনেলটোৰ বিষয়ে অলপ কৈ দিওঁ। বিতুপন অফিচিয়েল চেনেলটো খুব ভাল লাগছে, ইয়াত শিকি আইছি আৰু খুব ভাল লাগব, আগবাঢ়ি যাতে গৈ থাকে। আৰু ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট দিব নাপাহৰিব, আৰু বিভিন্ন ধৰণৰ এণ্টাৰটেইনিং তেওঁ আগবঢ়াব খুজিব। আপোনালোকে অতি সোনকালে মহাবাৰে বিতুপন অফিচিয়েলত যাতে আগবাঢ়ি লৈ তাৰ এক কামনা কৰিছোঁ সমাজৰ। আৰু এটা নতুন গান আহিছে, সেই গানটো গাই দিয়ক। মই নতুন ও জানৈ পাগলা দিয়া নৈ, ও জানৈ তেজতে আছে বৈ, ও জানৈ খোলা খুলি কওঁ, ও জানৈ নাথাকো যে ৰৈ, মধুময় লগনৰে আশা ভৰা মিলন, গোপনে ৰাখিলে মৰম থাকে বহু দিনলৈ, ও জানৈ পাগলা দিয়া নৈ, ও জানৈ তেজতে আছে বৈ, ও জানৈ খোলা খুলি কওঁ, ও জানৈ নাথাকো যে ৰৈ। এই আছিল মৰমৰ ৰিংকু প্ৰিয়ম। এইখিনি কৈ আপোনাক ধন্যবাদ দিলোঁ, আৰু এইখিনি টাইম মোক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ দিলোঁ। আৰু পিছলৈ লগ পোৱাৰ আশা আছে বাৰু, আৰু নতুন নতুন ভিডিঅ' গান আহিলে মই ভূমিকা এটা মাৰিম বাৰু ভিডিঅ' বনাবলৈ, যদি ৰিংকুদাই বেয়া নাপায় আৰু। নিশ্চয় নিশ্চয় আহিবা, মোৰ টাইম থাকিলে মই নিশ্চয় নাপাম। বহুত বিজি হয়, সেইটো আকৌ প্ৰগ্ৰেম আছে, মানে হোলী টাইমতে ভিডিঅ'টো আহিব লগা আছিল, কিন্তু হোলী টাইম দিব পৰা নাই, সেইটোৰ কাৰণে এতিয়াই ভিডিঅ'টো বনালোঁ। আপোনালোকে চাব ভিডিঅ'টো, আৰু যদি ভাল লাগছি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। নহ'লে ৰিংকুদাৰ দোকানখন চাওকচোন অলপমান। এইখনে হ'ল দোকান। এইখিনি হ'ল
দেউতাৰ মাক হয়। এইখিনি আপোনাক দেখুৱাব পাৰিলোঁ। এইখিনিৰ পৰা মই ইয়াৰ পৰা বিদায় লৈছোঁ।